নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল অসম ইনফৰমেশ্যন ইউটিউব চেনেল। চ' বন্ধুবান্ধৱীসকল, আজি আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ এটা ভিডিঅ' লৈ আহিছোঁ যে আজি মেট্ৰিকৰ ৰিজাল্ট দিব। আৰু হয় বন্ধুবান্ধৱীসকল, আজি মেট্ৰিকৰ ৰিজাল্ট দিব 10:30 বজাত। মেট্ৰিকৰ ৰিজাল্ট এনাউন্স কৰিব। আৰু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি ঘোষণা কৰিছে যে আজি মেট্ৰিকৰ ৰিজাল্ট দিব বুলি। 20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব আৰু 10:30 বজাত মেট্ৰিকৰ ৰিজাল্ট ওলাব। কি ৱেবছাইটত এই মেট্ৰিকৰ ৰিজাল্টসমূহ দিব বা আপোনালোকে লাভ কৰিব পাৰিব, এই গোটেইখিনি আপোনালোকক মই জনাই আছোঁ। চ' বন্ধুবান্ধৱীসকল, যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকে পাই থাকিব। চ' বন্ধুবান্ধৱীসকল, ইয়াতে ছেবা HSLC ক্লাছ 10 ৰিজাল্ট 2024 টু বি এনাউন্স এট 10:30 AM। আৰু ইয়াতে আপোনালোকে ডাউনলোড দি অফিচিয়েল ছেবা ৰিজাল্ট আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ছেবাৰ ৰিজাল্ট আপোনালোকে এটা এপ্লিকেশ্যন পাব। সেই এপ্লিকেশ্যনটো আপোনালোকে ইনষ্টল কৰিব। আৰু ইনষ্টল কৰাৰ পিছত আপোনালোকক মই দেখাই আছোঁ পিছৰ ষ্টেপটো। চ' বন্ধুবান্ধৱীসকল, তাৰপিছত ইয়াতে আপোনালোকে অ'পেন কৰিব। আৰু অ'পেন কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাব। এইখিনি আপোনালোকক মই এনেদৰে দেখুৱাম। চ' বন্ধুবান্ধৱীসকল, ইয়াতে আপোনালোকে দেখা পাইছে কাৰেণ্ট ইয়াৰ ৰিজাল্ট। ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে টু বি এনাউন্স 10:30 AM। তাৰপিছত আপোনালোকে ইয়াতে www.result.6 ইয়াতে আপোনালোকে ক্লিক কৰিব পাৰিব। আৰু ইয়াতে ক্লিক কৰিলেও আপোনালোকৰ ৰিজাল্টটো আপোনালোকে চাব পাৰিব। আৰু আপোনালোকক মই আৰু কেইটামান ৱেবছাইট আপোনালোকক মই জনাই আছোঁ যে আপোনালোকে এইকেইটা ৱেবছাইটত আপোনালোকে গৈ চাব পাৰিব। চ' বন্ধুবান্ধৱীসকল, আপোনালোকে এই পেজটোলৈ আহিব পাৰিব। এই ভিডিঅ' ডেছক্ৰিপশ্যনতে মই লিংক দি থ'ম আৰু আপোনালোকে আহিব পাৰিব। আৰু যিটো এপ্লিকেশ্যন আছিলে সেই এপ্লিকেশ্যনৰ লিংকটো আপোনালোকক মই এই ভিডিঅ' ডেছক্ৰিপশ্যনতে দি থ'ম। আপোনালোকে তাতে গৈ ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰি আপোনালোকে মোবাইল নাম্বাৰ দি আপোনালোকে লগ ইন কৰি ল'ব, ৰেজিষ্টাৰ কৰি ল'ব। তাৰপিছতে আপোনালোকে ধুনীয়াকৈ চাব পাৰিব 10:30 বজাত ৰিজাল্ট ওলাব। আৰু আপোনালোকে sebaonline.org.com আপোনালোকে তাতো আপোনালোকে চাব পাৰিব। চ' বন্ধুবান্ধৱীসকল, আজি ভিডিঅ' এইখিনি আপোনালোকক দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।